হাই এভৰিৱান চেফছ ফ্লেভাৰ মিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সুস্বাদু ৰেচিপি এটা ষ্টাৰ্ট কৰিম। সুইট স্পাইচি কৰ্দৈ টেঙাৰ ৰেচিপি, যিটো এটা সোৱাদৰ সংমিশ্ৰণ যি আপোনাক ৰুচিবোধক প্ৰলোভিত কৰিব। প্ৰথমে কৰ্দৈ টেঙাখিনি ধুই শুকুৱাই ল'লোঁ, তাৰপিছত পাতল পাতলকৈ কুটি ল'লোঁ। পেন এটা গৰম কৰি কিনি তাতে অকণ কালজিৰা দিলোঁ আৰু স্পাইচি ফ্লেভাৰটোৰ কাৰণে কেঁচা জলকীয়া ঢালি দিলোঁ কেইটামান, আৰু এতিয়া কৰ্দৈ টেঙাখিনি পেলাই দিলোঁ তাতে। মিঠা টেঙা জ্বলা সোৱাদৰ সংমিশ্ৰণ একেবাৰে নিখুঁত। অকণ নিমখ দিলোঁ, অকণ হালধি গুড়ি দিলোঁ, অকণ সময় সিজিব দিলোঁ কৰ্দৈ টেঙাখিনি। তাৰ পাছত কাটি থোৱা খেজুৰখিনি দিলোঁ। খেজুৰৰ মিশ্ৰণে মিঠা সোৱাদটো আনিব। অকণ সময় মিশ্ৰণটো সিজিবলৈ দিলোঁ, অকণ ৱাটাৰ দি দিলোঁ। যাতে মিশ্ৰণটো ভালদৰে সিজি যায়। চেনি অকণ দিলোঁ। ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। সুইট স্পাইচি ৰেচিপিটো ৰেডি হৈ গ'ল বন্ধুসকল। আৰু অধিক ৰেচিপি ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, আৰু সেই ন'টিফিকেশ্যন বেলটো যে সেইটো টিপি দিব। পৰৱৰ্তীটোত দেখা পাম। বাই।